মই আছোঁ এতিয়া মাহীহঁতৰ ঘৰত আৰু এয়া একদম চাদৰ মেখেলা পিন্ধি ৰেডি। আজি আমি গৈ আছোঁ শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে ৰামদিয়াৰ পুৰাভিতা সত্ৰত। ব'লক আপোনালোককো লৈ যাওঁ আৰু সত্ৰখন আপোনালোকক দেখুৱাওঁ। প্ৰত্যেক বছৰে হাজোৰ অন্য কিছু সত্ৰৰ লগতে এইখন পুৰাভিতা সত্ৰতো গুৰুজনাৰ তিৰুভাৱ তিথি উলহ মালহেৰে উদযাপন কৰা হয়। এই তিথিৰ এটি বিশেষত্ব হৈছে এই তিথিৰ 10-15 দিন আগৰ পৰাই বহু মানুহে ৰাতি পৰ্যন্ত থাকি লাখ লাখ লাড়ু বনায় আৰু সেইসমূহ লাড়ু প্ৰসাদ হিচাপে ভক্তৰ আগত বিতৰণ কৰে। মানুহটো দেখিছেই কিমান মানুহ হৈছে, বহু দূৰ দূৰণিৰ পৰা ভক্তসমূহ আহে। আমিও এই ঠেলা হেঁচাৰ মাজতে গুৰুজনাৰ আশীৰ্বাদ ল'বলৈ সক্ষম হ'লোঁ। নাম কীৰ্তনো চলি আছিলে। মুঠতে গোটেই পৰিৱেশটো খুব ভাল লগা, মনটো বহুত ভাল লাগি গ'ল। আৰু এনেকৈ দেখা পাইছে কিমান ধুনীয়াকৈ লাড়ু বিতৰণ কৰি আছে। অহা বছৰ কিন্তু আপোনালোকো আহিব দেই, আপোনালোকৰ মন প্ৰাণ ভাল লাগি যাব। বাৰু আজি সত্ৰখনলৈ আহি খুব ভাল লাগিল। আজিলৈ বাৰু ইয়াতে এৰিছোঁ, পুনৰ লগ পাম, টাটা।